আৰু এইটো বোলে ৰুৱে, যেনেকে বাকী পালেংবিলাক আমি গুটি আছো ন, তো এইটো বোলে ৰুৱে। কোনটো খেলিব লাগে? সেই পেলাই নিদিবা আকৌ, সেইটো খেলে আকৌ টেঙি। আজি স্কুলত কি কি পঢ়ালে? নেজানে। গাইজ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ দিনটো কি কি কাৰ্যসূচী হয় তাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক চেনেলটো, আৰু ইনষ্টাগ্ৰামত গৈ কিনে ফ'ল' কৰি লওক। বাকী চাই থাকিব আজিৰ দিনটোত কি কি হয়। প্ৰথম মই এটা আইডিয়া ভাবিছোঁ। এই বাইকখনত আপোনাৰ যিহেতু পূৰা বোকা মাৰিছে, দেখিছে ন ইঞ্জিনটো, এইফালৰ পৰা পূৰা বোকা মাৰিছে। তো মই ইয়াতে এখন মডগাৰ্ড লগাম বুলি ভাবিছোঁ। মডগাৰ্ড মানে এনেকৈ থাকিব, চাই লওঁ এখন বিচাৰিলে পাম নে নাপাম। এতিয়া লগাই দিলে কি হয়, বহুত ছেফ হ'ব। এতিয়া এখন বেছিকৈ বোকা মাৰে, একচুৱেলি বোকা মাৰি মোৰ ভৰিটো পূৰা বোকা হৈ যায়। সেইটো কাৰণে ইয়াত এখন মডগাৰ্ড লগাই দিম। কেনেকৈ খেলে এইটো, কেনেকৈ খেলে নাজানো নহয়। এইটো এতিয়া কেনেকৈ খেলে বা নাজানো। এইফালে পানীখিনি পূৰা গোট খাই যায়, এডোখৰ মানে অলপ ডাউন আছে, সেই পানীখিনি উলিয়াই আছোঁ। এই তুমি নোৱাৰা, তুমি আঁতৰি দিয়াচোন, মই এনেকৈ চবকৈ মাৰিম। তুমি আঁতৰি দিয়া। গাইছ, আৰু এতিয়া ব্ৰেকফাষ্ট চেকফাষ্ট কৰিবলৈ সময় হৈ গ'ল। এইফালে আছে ৰুটি, আৰু এইফালে দাইল চাইল আছে, এইফালে ভাতো আছে, কিন্তু ভাতটো মই নাখাওঁ বুলি ভাবিছোঁ। সেইফালে বুট তিয়াই থোৱা আছে। তো এতিয়া মই ৰুটিয়ে দুখন খাম বুলি ভাবিছোঁ। এই ৰুটিকেইখন মই খাওঁ এতিয়া, কাৰণ ভাতটো এতিয়া খাবলৈ মন যোৱা নাই। আৰু সদায় ৰাতিপুৱা ৰুটি খোৱা হয়তো, আজি দেউতাৰ কাৰণে ৰুটি বনাইছিলে, কাৰণ দেউতাই ভাত নাখায়, ৰুটি খায়। সেইটো কাৰণে এতিয়া এই ৰুটি দুখন আছে, দুখনে খাই থৈ দিওঁ। এসপ্তাহমানৰ পাছত আজি ৰ'দটো ওলাইছে দেই। ৰ'দটো দেখি পাইছোঁ। আৰু যি জেগাত বানপানী হৈ আছে সোনকালে শুকাওক, আৰু মানুহবিলাক যাতে শান্তিত থাকিবলৈ পায়, কাৰণ বহুত প্ৰব্লেম হৈ আছে। টিভিত দেখি আছোঁ, নিউজত দেখি আছোঁ। তো প্ৰত্যেকটো জেগাই জেগাই নৈ কিনাৰ জেগাত পানী হৈছে। ৰ'দটো ওলাইছে, অলপ ভাল লাগিছে। আৰু আজি অলপ দেখিছোঁ ৰ'দটো, আজি 1-2 সপ্তাহমান হৈ গ'ল। আৰু গাইজ আপোনালোকৰ মনত আছে নহয়, 5 জুনত মই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনাখন এটা পুলি ৰুইছিলোঁ, আৰু পুলিটো মই চাব আহিছোঁ। মাজে মাজে চাই থাকোঁ মই, আজি আকৌ এবাৰ চাই যাওঁ বুলি আহিছোঁ। ডাঙৰ হৈছে এইটো পুলিটো, চব ডাঙৰ হৈছে, ধুনীয়া ডাঙৰ হৈছে, চকীয়া হৈ ডাঙৰ হৈছে, সোনকালে ডাঙৰ হয়তো। আৰু পালেং শাকটো ক'ত ৰুবি? কেলে কৈতলিটো এনেকৈ এইটো পিয়ালি পালেং পালেং গছ ৰোৱা দেখিছে আপোনালোকে? অকল ডালটো পুতি দিলে হৈ যায় বোলে। মই নাজানো বাৰু, মায়ে কৈছে ডালটো পুতি দিলে হৈ যায়। হয়নে নহয় এতিয়া ৰুলে গম পোৱা যাব। আৰু খাই কেনেকুৱা লাগে বা, এইটো অৰিজিনেল পালেঙৰ নিচিনা হয় নাই? উঠনি কি পালেং খালোঁ নেকি? জোলখিনি আৰু গাইছ এটা বস্তু দেখাম আপোনালোকক, সেইফালে চাওক। মানে এইটো এনেই পেলাই থোৱা আছিলে, ভুল হয়, ইমান ডাঙৰ ভুল দেখিছে নহয়। এইটো এনেই পেলাই থোৱা আছিলে, আৰু ইয়াতে পুলি ওলাইছে। ইয়াত গুটি আছিলে মানে ভিতৰত, এইবোৰ পুলি ওলাইছে, দেখিছে ন? পূৰা পুলি, এইফালেও পুলি, চবফালে পূৰা পুলি ওলাই আছে। আৰু এইখিনি ক'ৰবাত ৰুই দিব পাৰিলে ভাল আছিলে। এইটো ফুল ফুলিলে যে, এইটো পালেং বেলেগ তাৰমানে ন? এইটো মাছৰ লগত খাব পাৰে নে নোৱাৰে? গাইছ এইটো পালেং দেখিছে নহয়, এইটো পালেংটো অলপ বেলেগ হয়, আগৰ মানে বেলেগ পালেং নিচিনা নহয়। এইটো বোলে পিয়ালি পালেং বুলি কয়। তো এইটো যোৱাকালি আমি ভাদৈ পাচলিৰ পৰা লৈ আহিছিলোঁ শাক আনিব যাওঁতে। ইয়াত আমি 10 টকাৰ এক মুঠি আছিলে, 10 টকা লৈ আহিছিলোঁ। আৰু এইটো বোলে ৰুৱে, যেনেকৈ বাকী পালেংবিলাক আমি গুটি আছোঁ ন, তো এইটো বোলে ৰুৱে। তো এইটো আমি ৰুম। ইয়াত 5টা 1 2 3 5টা আনিছোঁ, 5টা পুলি, 5টা ৰুই চাওঁ। এইফালে মায়ে ব্ৰইলাৰ গু আনিছেগৈ। ব্ৰইলাৰ গু দিলে মানে অলপ বেছি সোনকালে ডাঙৰ হ'ব। চাই হওক এতিয়া ৰুম, এইটো কেনেকৈ ৰুম, আৰু ইয়াক ডাঙৰ হ'লে আপোনালোকক দেখাম কেনেকুৱা হয় কি হয়। এইফালে চাওক গাইছ, আমি ব্ৰইলাৰ গু দি ৰোৱা জলকীয়া গছ, এইবিলাক চব জলকীয়া গছ। আৰু এইজোপা বিলাহী
বিলাহী লাগি আছে পুৰা মজা বিলাহী লাগি আছে কিটা বিলাহী মিৰিকা বিলাহী আৰু জলকীয়াও লাগি আছে আৰু জলকীয়াখিনি পুৰা মজা পুৰে অকণমানো খাব নহয় অকণমান খালে মানে এনেকুৱা পুৰে আৰু এইটো পালেংটো ৰুব লাগিব পিৰালিত যিহেতু নামটোৱে পিৰালি পালেং নি আছে ইয়াত ব্ৰইলাৰ গুটি ল'ব লাগিব তাৰপিছত ৰুব লাগিব আৰু গাইছ এফালে খানি কিনে ব্ৰইলাৰ গুটি দি দিয়া হ'ল এতিয়া মায়ে ৰুই আছে আৰু এটা ডালকে দুটা বনাইছে কাৰণ ইয়াৰ অকল ডালটো পুতি দিলে হৈ যায় সেইটো চাওক পানী চানী দিব লাগিব নাই পানী দিলে হৈ যাব আৰু বাকী জেগাত একদম সেই চাইডে ৰুই দিম পটাপট ৰুই লওঁ যদি গোটেই বাৰীখন একদম শাক পাচলি হয় কিমান মজা লাগিব সদায় অৰ্গেনিক চব দিয়া খাব নালাগে আৰু গাইছ আপোনালোকেও কি কৰিব পাৰিলে এটা শাক পাচলি ৰুই থ'ব কাৰণ আজিকালি বজাৰত যিবিলাক শাক পাচলি পায় এইবিলাক চব দৰৱ দিয়া হয় তো খাব বজাৰৰ বস্তু খাব লাগিব অলপ চলপ নাখালেতো নহ'ব কাৰণ ইমানটো আপুনি নিজে খেতি কৰিব নোৱাৰে কিন্তু এটা দুটা আপুনি ঘৰত যদি ৰুই থয় তেতিয়া অলপ ভাল আৰু এইফালৰ পৰা যাওঁ দেই মই তো গাইছ ৰুই মেলি এটালোঁ আৰু মোবাইলটো মানে ভিডিঅ' শ্বুটিং কৰি থাকোঁতেই কি হৈ গ'ল হাতকেইখন ধুব লাগিব আৰু মোবাইলটো ভিডিঅ' শ্বুটিং কৰি থাকোঁতে মোবাইলটো পৰি গ'ল আপোনাৰ বোকাত তো এতিয়া চাৰ্জাৰ পইণ্ট আৰু হেডফোন যিফালে ভৰাই তো সেই পইণ্টকেইটাত বোকা সোমাই গ'ল তো এতিয়া অলপ দেৰি শুকাব দিব লাগিব শুকাই কিনে পিনে খুচি কিনে ধুনীয়াকৈ চফা কৰি দিব লাগিব নহ'লে ডেমেজ হৈ যাব আৰু গাইছ বস্তু এটা পালোঁ এইটো মটৰ গছ কেতিয়াবা দেখিছে মটৰ গছ এইটো চাওঁ মটৰ লাগি আছে আৰু এজোপা গছ ইয়াতে ৰুই দিওঁ ফুলৰ টাবতে ভালকৈ ৰুই লওঁ সাৰ চাৰ দি দিওঁ এইফালে ৰুই দিলোঁ এতিয়া কিমান ডাঙৰ হয় কি হয় চাওঁ গোবৰ চোবৰ দি ধুনীয়াকৈ ৰুই দিলোঁ চাওক আমাৰ বাথৰুম ছিংগাৰ গাইছ ৰ'দটো ওলাইছিলেহে ৰাতিপুৱা অকণমান দেৰি তাৰপিছত আকৌ চাওকচোন ডাৱৰীয়া হৈ থাকিলে কি যে হ'ব এইকেইদিন আকৌ ডাৱৰীয়া হৈ থাকিলে গাইছ এইটো চাওকচোন আপোনাৰ থুপি লগাই কিনে ফেব্ৰিকুইক দি কিনে বনাইছে নেকি এইটো মানে তলডোখ আৰু এইটো ওপৰডোখ দি কিনে ইয়াত ফুল লগাই দিছে এইটো আমাৰ এপাদৌৱে দি থৈ গৈছে বনালে ঘৰত থাকে এতিয়া দি থৈ গ'ল এই মাত্ৰ দি থৈ গৈছে আৰু এটা দিছে এইটো দি থৈ গৈছে এইটো আমি সজাব লাগিব ধুনীয়াকৈ মজা লাগিছে এইটো মজা লাগিছে কিন্তু ফুলটো এপাহ দুপাহ হৈ পৰিছে অলপ ফেব্ৰিক ভালকৈ লগাব লাগিব গাইছ এতিয়া সময় প্ৰায় আপোনাৰ 3:30 নিচিনা হৈ গ'ল আৰু ৰাতিপুৱা যিহেতু আপোনালোকে দেখিছিলে মই ৰুটি 2খন খাইছিলোঁ আৰু এতিয়া আকৌ মই ভোক লাগিছে একচুৱেলি 3:30 বাজিলে মোৰ অলপ ভোক লাগে সেইকাৰণে ভাতটো খাই লওঁ আৰু আজি যোৱা কথা আছিলে মায়া বজাৰ মানে ডিগবৈ যেতিয়া যায় আপুনি যিখন দিহিং পাটকাই নেশ্যনেল পাৰ্কখন পাৰ হৈ কিনে যেতিয়া আপোনাৰ ডিগবৈ সোমাব তো তাৰ আগে আপোনাৰ মায়া বজাৰখন আছে আৰু তাত মানে কি হয় হাবিত পোৱা কিছুমান শাক পোৱা যায় তো এইবিলাক অৰ্গেনিক থাকে তো সেইকাৰণে ভাবিছিলোঁ তাত অলপ শাক পাচলি বজাৰ কৰিবলৈ যাম বুলি কিন্তু এতিয়া আজি নাযাওঁ আৰু কাইলৈ যাম আৰু কাৰণ এতিয়া বহুত দেৰি হৈ গ'ল 3:30 বাজিলে আৰু ইমান গধূলি টাইমত এই ৰিজাৰ্ভৰ মাজেদি যোৱাটো ইমান ভালো নহয় তো তাতে এতিয়া বাৰিষা বতৰ হাতী ওলাব পাৰে তো কাইলৈ যাম কাইলৈ ভিডিঅ'টোত চাবলৈ পাব আৰু এতিয়া ভাত চাত খাই লওঁ ধুনীয়াকৈ ভাত চাত বনাই থোৱা আছে পোৱালিকেইটা কেনেকৈ নিছে ৰছী বান্ধি লৈছে আগফালে ঠিক আছে খাব পাৰি আৰু মধু টাইপৰ হয় নাই মনো হাই ফ্ৰেণ্ডছ তুমি এটা খুলি ল'বা ইউটিউব চেনেল হাই ফ্ৰেণ্ডছ ক'বা দেই স্বামী কোৱা তোকা স্বামী তো গাইজ মই পালোহি ঘৰ আৰু মই গৈছিলোঁ একচুৱেলি নেপটো তাত আমাৰ হাঁহ আছে যে হাঁহ বিকিছিলোঁ তো হাঁহৰ পইচা এটা পাব আছিলে এইটো আনিবলৈ গৈছিলোঁ আৰু গাৰ্লফ্ৰেণ্ডক লগ কৰিলোঁ তাতে আপোনাৰ চানা টানা খালোঁ তো সেয়াই অলপ ক্লিপ আপোনালোকক অলপ আগত দেখালোঁ বাকী বাহিৰত পূৰা দি আছে বৰষুণ আৰু বৰষুণটো নেপেৰাকৈ দি আছে একদিনটো এৰা নাই
বাকী আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ আৰু অহাকালি যদি বতৰ ভাল থাকে মই মায়া বজাৰ মানে দিহিং পাটকাই ৰিজাৰ্ভ এইটো চাইডে যাম বুলি ভাবিছোঁ যদি বতৰটো ভাল থাকে নিশ্চয় যাম বাকী আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰি দিওঁ যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব লগ পাইছোঁ অন্য এটা লগত দিলেন বাই বাই